welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু 30 days weight loss challenge আজি 19 নম্বৰটো দিন গতিকে আজিৰ দিনটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই এতিয়া গাপা ধুই আহি মেলি পেলাই এতিয়া ব্ৰেকফাষ্ট বনাম আৰু ৰাতিপুৱা সময়খিনি কি হৈছে একেবাৰে মোবাইলটো ল'বলৈ সুবিধা নাপাও মানে কাম ধেৰ থাকে আৰু মানুহজনৰ অফিস থাকিলেতো ৰাতিপুৱা সময়খিনি মানে কেনেকৈ পাৰ হয় ক'বই নোৱাৰো জিয়ান এতিয়া শুই আছে তেওঁ খুৱাই বৈ পেলাই পঠালো এতিয়া মই নিজৰ কাৰণে ব্ৰেকফাষ্টখিনি বনাম গতিকে আপোনালোকক দেখুৱাম কি খাও তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো আৰু চাই যাব চাই পেলাই শেষত জনাব আৰু লগতে আজি এটা ধুনিয়া DIY বনাম হেতু আপোনালোকৰ লগত শেয়াৰ কৰিম তেনেহলে ঠিক আছে বলক ভিডিওটো আৰম্ভ কৰো আৰু আজি ব্ৰেকফাষ্টৰ নতুন এটা ৰেচিপি ট্ৰাই কৰিছো এফালে ওটছ অলপমান লৈ লৈছো মিক্সিত গ্ৰাইণ্ড কৰি পেলাই আৰু ইয়াতে অকনমান সুজি দিলম 3-4 চামুচ মান দিলম আৰু সুজি তাৰ পিছত এখিনি দৈ দি পেলাই মেৰিনেট কৰিম যদি দৰকাৰ হয় পানী অকনমানো দিম আৰু ইয়াতে ভেজিটেবলছ যি দিব পাৰে মানে যদি ইচ্ছা কৰে আৰু মই খালি পিয়াজ আৰু ধনিয়াহে কৰি থৈছো হেয়াই দিলম হেয়া দিলোৱাৰ পিছতে ইয়াতে অকনমান নিমখ তাৰ পিছত হুকান মছলা আৰু ৰাতিপুৱা সময়ত বেছি মছলা খাবলৈও মন নাযায় বাৰু তথাপিতো অকনমান টেষ্টটো ভাল হ'ব কাৰণে এফালে জিৰা অকনমান ধনিয়া অকনমান দি লৈছো আৰু যেটো পানী অকনমান দৰকাৰ হ'ল মই দি ললো কিন্তু বেটাৰটো অকনমান পনিয়াৰ নিচিনা হ'ল হেকাৰণে ইয়াতে অকনমান বেচনো দি লৈছো আৰু এতিয়া গুটেইখিনি মিক্স কৰি লৈ পেলাই অকনমান সময় থৈ দিব লাগিব মানে 10-15 মিনিট মান থলেও হ'ব যদি আধা ঘন্টা 1 ঘন্টা মান থব পাৰে তেতিয়াতো বেছিয়ে ভাল তেতিয়া মানে সুজিখিনি অকনমান কোমল হয় সুজিখিনি ভালদৰে যদি কোমল নহয় তেতিয়া মানে চিলাটো ফাটি যোৱাৰ নিচিনা হয় লগে লগে বনাই দিলে আৰু পাতল হলেও ফাটি যাব গতিকে অকনমান বেটাৰটো এনেকুৱা ডাঠ হ'ব লাগিব আৰু তেনেকৈ কৰি হোৱাৰ পিছত তেৱাত অকনমান তেল দি পেলাই ঢাকন মাৰি পেলাই চিলাটো সিজাই ল'ব লাগিব মানে হেতাৰে হেচি মই অকনমানে দেখুৱাইছো যেহেতু গুটেইখিনি দেখুৱাই থাকিলে ভিডিওটো দীঘল হৈ যায় আৰু এই চিলাটো আপোনালোকে যিকোনো চাটনি বা টমেটো সস নহলে আচাৰ এনেকুৱা কিবা দি পেলাই লগত খাব পাৰে কাৰণ খুদাই খাবলেতো আৰু হুকান নিচিনা লাগিব আৰু চাহ খোৱা সকলে চাহ খাব পাৰে খালি চেনি কম খাব আৰু চাহত হিমানে কথা আৰু ইয়াৰ লগত মই বনাইছিলো খাবৰ কাৰণে বাদামৰ চাটনিৰ লগত খাইও খুব বেছি ভাল লাগে এটো আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো মই এনেকৈ ৰেডি কৰি ললো এখিনি খাই বৈ মেলি জিয়ানো উঠিলে তাৰ লগত অকনমান লাগি ভাগি পাকঘৰত যে শব্দ এটা পাও আহি পেলাই দেখো যে একদম পুৰা বান্দৰ মহাৰাজ আহি পেলাই ইয়াৰ পৰা এই খিৰকিখনেদি উঠি এইফালে পাচলি খাই আছে আৰু মোৰ মানে জিয়ানলে ভয় লাগে তাক মানে আচৰি দিয়ে বুলি সি পটককে গম নাপাই পেলাই গুচি যাব ন হেকাৰণে খিৰকিখন মাৰি দিলো মাৰি মেলি লৈ পেলাই মই লাগিলো দুপৰীয়াৰ ভাতত জিয়ানক টিভিটোৰ ওচৰত বহাই থৈ আহিছো আহি পেলাই এইখিনি বনাই আছো আৰু ভাতত আছে আজি ডাংবডি আলু গাজৰৰ ভাজি লগতে এইফালে অকনমান বনাইছিলো জিকাৰ ভাজি ভাতখিনি হৈ গল আৰু দাইল বনাইছিলো দাইলখিনি তেল মৰা নাই এয়া দাইল তেল মাৰিম আৰু লাহেকে এতিয়া মই বস্তুখিনি জাস্ট ৰেডি কৰি থৈ দিছো খাবৰ সময়ত মই বনাই লম আৰু এইখিনি ৰেডি হোৱাৰ পিছতে মই যে কৈছিলো DIY টো আপোনালোকৰ লগত শেয়াৰ কৰিম সেই DIY টো বনাবলৈ কাৰণে আহিছো বস্তুবিলাক আনি থৈ দিছিলো বনামকে আৰু ইয়া ক্লে দি পেলাই আজিলৈকে কাম কৰা নাই আজি ফাৰ্ষ্ট টাইম কাম কৰিম গতিকে আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰিছো আৰু এইটো হৈছে এটা বক্স মানে জিয়ানৰ কিবা বস্তু অৰ্ডাৰ কৰিছিলো তাৰে বক্স এটা আছিলে হেতুকে কাটি কুটি পেলাই চাওচোন কি পাৰো কৰিবলৈ আৰু এই কাপোৰখন যে দেখিছে এইখিনি মানে কেতিয়াবা যে কাপোৰ চিলাবলৈ দিলে থাকি যায় টুকুৰা টুকুৰি হে তেনেকুৱা কাপোৰ হয় ঠিক আছে তেতিয়াহলে মই বনাই লওঁ আপোনালোকে চাই থাকক
এইখিনি আধাতে থৈ পেলাই মই এতিয়া আহিলোঁ ভাতকেইটা খাবলৈ। আচলতে ভাত খোৱাৰ সময় হৈ গ'ল আৰু জীয়ানকো খুৱাবলৈ আছিলে, গতিকে তাক খুৱাই বুৱাই লৈ এতিয়া মই ভাতকেইটা যোগাৰ কৰি লৈছোঁ আৰু আপোনালোকক দেখুৱাইছে কি বনালোঁ আজি ভাতত। গতিকে আজি দুপৰীয়া এনেকৈ চিম্পলকৈ কৰি ল'লোঁ আৰু এতিয়া ভাতকেইটা খাই লওঁ। খাই বৈ লৈ আপোনালোকক মোৰ DIY ফাইনেল লুকটো দেখুৱাম। আৰু খাই বৈ লৈ মেলি এতিয়া আহি গ'লোঁ বাকীখিনি কাম কৰোঁ বুলি। এফালে অলপমান চেইন লৈ লৈছোঁ, বাকীখিনিতো আপোনালোকে দেখিলে অকণমান গ্লাছৰ কাম কৰিছোঁ, লগতে ক্লে দি পেলাই ফুলখিনি আৰু পাতখিনি বনাইছোঁ। আৰু এইফালে মই চেইনখিনি এডাল চুটি এডাল দীঘলকৈ লগাই ৰেডি কৰি ল'লোঁ। আৰু জীয়ানে দেখা পালে মই কাম কৰি আছোঁ বুলি, গতিকে আহি পাই গ'ল। আৰু এতিয়া আঠাখিনি শুকোৱাৰ পিছতে মই ৱালত লগাই পেলাই আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে মোৰ DIY ফাইনেল লুক। তো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। মোৰ কিন্তু নিজৰে খুব এটা বেছি ভাল লাগিছে, মানে ফাৰ্ষ্ট টাইম আজি ক্লেৰ লগত কাম কৰিছোঁ। তো ফাৰ্ষ্ট টাইম বুলি ক'লে মানে মোৰ নিজৰ বহুত বেছি ভাল লাগিছে, মই ছেটিছফাইড মানে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে সেইটোও কমেণ্ট কৰি পেলাই কমেণ্ট বক্সত জনাব। আৰু এইবিলাক কৰি থাকোঁতে সন্ধিয়াই লাগিলেগৈ, গতিকে মই অকণমান গ্ৰীণ টি বনাই লৈছোঁ, লগতে কেইটামান শুকান বুট লৈছোঁ, এইকেইটা বালিত ভজা যিটো বুট সেইটো। আৰু এতিয়া এইকণ খাই লওঁ। আচলতে মানে এইখিনি কৰি মেলি চাফা চিকুণ কৰি আজৰি হৈ আহোঁ, মানে মোৰ বিৰাটেই ভাগৰ লাগিলে আৰু ভিডিঅ' নকৰিলোঁ। একেবাৰে আপোনালোকক ডিনাৰ কি কৰিছোঁ সেইখিনি দেখুৱালোঁ। দিনৰে ভাজি আৰু দাইল অকণ সৰহকৈ বনাইছিলোঁ আছিলে, তাৰ লগতে মই ৰুটি দুটা বনাই লৈছোঁ গৰমকৈ। আৰু জীয়ানহঁতেতো ভাত খাব, গতিকে তেওঁলোকৰ কাৰণে ভাতো বহাই দিছোঁ। আৰু মোৰ যিহেতু সোনকালে খোৱা হয়, মই তেনেকেই কৰি খাই ল'লোঁ। আৰু এইফালে জীয়ান আহি পাই গ'ল, এতিয়া ৰুটিকণ লৈ দৌৰ মাৰিব খাই পেলাই। সি সেনেকুৱাই কৰি থাকে পাকঘৰত যেতিয়া মই থাকোঁ। আৰু আজিৰ দিনটো এনেকেই পাৰ কৰিলোঁ। এতিয়া ভিডিঅ'টো সামৰি দিছোঁ। কাইলৈ লগ পাম আপোনালোকক আন এটা ব্লগত। এতিয়ালৈ আহিছোঁ, বাই বাই, গুড নাইট।